নমস্কাৰ আপোনালোক আটাইকে মোৰ আন এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ ডিৰ দ্বাৰা শেহতীয়াভাৱে আজি এখন নটিচ প্ৰকাশ কৰা হৈছে আৰু এইখন যোৱাকালি বাতৰি কাকততো জাৰি কৰা হৈছিল ইতিমধ্যে ডিৰ যি 9354টা শিক্ষক পদৰ বিজ্ঞাপন প্ৰকাশ কৰিছিল তাৰেই অনলাইন আবেদন সম্পূৰ্ণ হৈছিল আৰু ভেৰিফিকেশ্যন প্ৰক্ৰিয়াটো সম্পূৰ্ণ হোৱাৰ দিশত আগবাঢ়িছিল আৰু তেনে সময়তে এক যথেষ্ট পৰিৱৰ্তন আনিবলৈ দি বাধ্য হৈ পৰিছে কিয়নো অসম টেট 2021ৰ ফলাফল ঘোষণা হোৱাৰ পিছত ফলাফলৰ বিসংগতিক লৈ অসম টেট 2021 উত্তীৰ্ণ প্ৰাৰ্থীসকলে যথেষ্ট প্ৰতিবাদ কৰি আছিল আৰু এই প্ৰতিবাদৰ অন্তত অসমৰ শিক্ষামন্ত্ৰীয়ে এখন বিশেষজ্ঞ কমিটি গঠন কৰি দিছিল যাৰ জৰিয়তে এই গোটেই উত্তৰসমূহ পুনৰীক্ষণৰ বাবে দায়িত্ব দিয়া হৈছিল আৰু পুনৰীক্ষণৰ অন্তত যোৱাকালি তাৰে ফলাফলসমূহ প্ৰকাশ কৰা হ'ল আৰু এই ফলাফলসমূহ প্ৰকাশ হোৱাৰ পিছত যথেষ্ট সংখ্যক প্ৰাৰ্থীৰ নম্বৰ বঢ়া টুটা হৈছে যাৰ ফলত ডিইয়ে আগৰ বিজ্ঞাপনটোত এটা পৰিৱৰ্তন আনিছে এই পৰিৱৰ্তনটো হৈছে যে অসম টেট 2021 উত্তীৰ্ণ বন্ধু বান্ধৱীসকলে পুনৰ আবেদন কৰিব লাগিব ডিৰ অফিচিয়েল ৱেবছাইটত গৈ কিয়নো তেখেতসকলৰ ৰিভাইজ ফলাফল প্ৰকাশ হোৱাৰ পিছত ইতিমধ্যে যথেষ্ট সংখ্যক ব্যক্তিৰ বঢ়া টুটা হৈছে যাৰ ফলত ডিয়ে নতুনকৈ আবেদনৰ সময়সীমা নিৰ্ধাৰণ কৰিছে 1 ফেব্ৰুৱাৰীৰ পৰা আপোনালোকে আবেদন কৰিব পাৰিব আৰু 15 ফেব্ৰুৱাৰীৰ ভিতৰত আপোনালোকে আবেদন কৰি শেষ কৰিব লাগিব আৰু অসম টেট 2019 উত্তীৰ্ণ বন্ধু বান্ধৱীসকলে এই ক্ষেত্ৰত নালাগে তেখেতসকলে মোক সুধি আছিল যে অসম টেট 2019 উত্তীৰ্ণসকলে পুনৰ আবেদন কৰিব লাগিব নেকি মই আপোনালোকক ক'ব বিচাৰিছোঁ যে আপোনালোকে নালাগে জাননীখনত একেবাৰে স্পষ্টভাৱে উল্লেখ আছে যে অসম টেট 2021 উত্তীৰ্ণ বন্ধু বা বান্ধৱীসকলেহে আবেদন কৰাৰ প্ৰয়োজনীয়তা থাকিব যিহেতুকে অসম টেট 2019 উত্তীৰ্ণসকলৰ কোনো তেনেকুৱা মাৰ্কছ তেনেকুৱা বঢ়া টুটা হোৱা নাই বা ৰিভাইজৰ কোনো প্ৰয়োজনীয়তা অহা নাই তেনে ক্ষেত্ৰত তেখেতসকলে পুনৰ আবেদন কৰাৰ প্ৰয়োজনীয়তা নাথাকিব অসম টেট 2021 উত্তীৰ্ণসকলৰহে ডাটাসমূহ ইতিমধ্যে ডাটাবেছৰ পৰা ডিলিট কৰি দিয়া হৈছে ৰিক্ৰুইটমেণ্ট ডাটাবেছৰ পৰা তো নটিছখনত স্পষ্টভাৱে উল্লেখ আছে তো বন্ধু বান্ধৱীসকল ভিডিঅ'টো ইমানেই আছিল যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু মোৰ এই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি থ'বলৈ নাপাহৰিব ধন্যবাদ